গাই বিতৰ্কক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল প্ৰতাপী মন্ত্ৰীৰ আচৰণে স্তম্ভিত কৰিছে ৰাজ্যবাসীক স্পষ্টীকৰণৰ ওপৰত স্পষ্টীকৰণ দিবলগীয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই 90জনী গিৰগাই কোনো ফ্ৰী লোৱা নাই সকলে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰগাই আহিছিল এই 300 গিৰগাই 90জনী গিৰগাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেই কাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলোঁ আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছিল সংবাদমেলত এনেদৰে এটাৰ পাছত আনটো স্পষ্টীকৰণ দিবলগীয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াৰ ৰেলৱে ষ্টেচনৰ পৰা অন্তৰ্ধান হোৱা গিৰগাই গ'ল কলৈ সেই প্ৰসংগত মন্তব্য কৰিবলৈ গৈ একালত কৰা ভুলৰ বাবে অনুতপ্ত হ'ল মন্ত্ৰী জয়ন্ত মল্ল সংবাদমেলত অকপট স্বীকাৰোক্তি দি মন্ত্ৰীজনে ক'লে কংগ্ৰেছৰ আমোলত বেয়া কাম কৰাটো সত্য কিন্তু বিজেপিলৈ অহাৰে পৰা কোনো ধৰণৰ বেয়া কাম কৰা নাই আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছোঁ সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলোঁ যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলোঁ যুৱ কংগ্ৰেছ কৰিছিলোঁ তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰিব এই মন্তব্যৰ পৰা এটা কথাই প্ৰতিপন্ন হয় যে এসময়ত কৰি অহা ভুলৰ বাবে এতিয়াও অনুতপ্ত বৰ্তমানৰ প্ৰতাপী মন্ত্ৰীজন এইখন সংবাদমেলতেই গিৰগাই বিতৰ্কৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নই যেন জ্বলা জুইত ঘিউহে ঢালিলে নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ গৈ বাৰম্বাৰ সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে সুধিব তেতিয়া মই কথা পাতিম আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছোঁ সেইকেইটা উত্তৰ দিলে আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছোঁ সেইকেইটা উত্তৰ দিলে ইপিনে মন্ত্ৰী পত্নীৰ গিৰগাই বিতৰ্কক লৈ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ গাই গৰুৰ অন্তৰ্ধানৰ সন্দৰ্ভত মন্তব্য কৰি গৌৰৱ গগৈয়ে ক'লে গোমাতাৰ নামত ৰাজনীতি কৰা সকলৰ মাজত গৰুৰ সিন্ডিকেট ওলাইছে যিসকলে গৌমাতা নামত ৰাজনীতি কৰে তেওঁলোকৰ মাজৰ পৰা গৰুৰ সিন্ডিকেট ওলাইছে তেওঁলোকৰ মাজৰ পৰা গৰুৰ চুৰ ওলাইছে আৰু সেই কাৰণে আমি কৈছোঁ যে তেওঁলোকে আমাক আমাৰ হিন্দু ধৰ্ম সনাতনী ধৰ্ম আমাৰ শংকৰী সংস্কৃতিৰ ওপৰত পৰামৰ্শ দিয়া কোনো তেওঁলোকৰ অধিকাৰ নাই আৰু তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সকলে গম পাই গৈছে মোৰ মতেতো মুখ্যমন্ত্ৰী যিদৰে আজি নিজৰ মন্ত্ৰী বিধায়কসকলক ৰাজনৈতিকভাৱে সংৰক্ষণ দি আছে মই ভাবে মুখ্যমন্ত্ৰী আজি তেওঁৰ নেতৃত্ব বিফলতাৰ বাবে বা তেখেতৰ পথ অনুকৰণ কৰি এটা বহুত মন্ত্ৰী বিধায়কে আজি এই ধৰণৰ চৰকাৰী আঁচনিত নিজৰ পৰিবাৰৰ নাম সোমাইছে মুখ্যমন্ত্ৰীৰ পথ অনুকৰণ কৰি বিজেপিৰ মন্ত্ৰী বিধায়কে তেওঁলোকৰ পত্নীক ৰাজ সাহায্য দিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈ নিউজ ডেস্ক ৰিপোৰ্ট প্ৰথম খবৰ